নাই একো নাই, মোৰো ভাল লাগছে আৰু মোৰ এতিয়া অহা কথা থাকে, কেতিয়াবা যাব পাৰোঁ কেতিয়াবা যাব নোৱাৰোঁ। তো হে গাইজ গুড মৰ্নিং, আশা কৰিছোঁ আপোনালোকৰ বহুতে ভাল। তো গাইজ ভয়ংকৰ ঠাণ্ডা দিয়ে, গৰমৰ দিনতো গৰম, ঠাণ্ডাৰ দিনতো ঠাণ্ডা, মানে গাইজ আমাৰ শান্তিয়ে নাই দিয়ক। ইনষ্টাগ্ৰামত এটা পোষ্ট দিছিলোঁ বাৰু, আপোনালোকে গম পাইছিয়ে। তো মই কাৰ কথা কৈ আছোঁ, ভাইটি তেওঁ ভাবিছে ৰাছিয়াত আছে সেইকাৰণে মতা নাই, তাৰে ঠাণ্ডাৰ মাজত কি পাৰ্থক্য। তো গাইজ আজি মই যাই আছোঁ সৰ্থেবাৰী এই মেডিকেলৰ কাষত মানে এখন ফাৰ্মাচী মানে নতুনকৈ ল'ব। তো মোক মাতছি আৰু মইনো গাইজ নাযাওঁকৈ কিনকৈ থাকোঁ। আজিৰ দিনটো গাইজ চবত কৰি স্পেচিয়েল দিন, আজিৰ দিনৰ দৰে গাইজ ভাল দিন ক'তো নাই। তো জয় শ্ৰীৰাম। তো গাইজ ফাইনেলি না মই আহি পালোঁ আৰু গাইজ আজি মই ক'ত আহিছোঁ চক। তো গাইজ আজি না এখন RP মোবাইল মেডিকছত মানে ফাৰ্মাচী এখন নতুনকৈ ল'ব আৰু তো মোক মাতছি, মই বহুত ভাল পাইছোঁ, থেংক ইউ মাতাৰ কাৰণে। লোৱাৰ আগত মানে ফাৰ্মাচীখন লোৱাৰ আগতে কিবা কৰিব লাগে না। তো ওলাখান কি কৰি আছোঁ ইয়াতে? এই নাৰিকল পুতি আছোঁ, মানে নাৰিকল বঢ়িয়া ঠকি দিব লাগিব না, ঠগি দিবা। মন্দিৰৰ হেৰিত 12টা পাছৰ পৰা আৰম্ভ হ'ব না, গতিকে তাৰপিছত আমিও আৰম্ভ কৰিম। যি ঔষধ লাগে গাইজ এতিয়া চবেই পাব, চবেই এভেইলেবল হ'ব। যেতিয়া ৰেভেন কাটব তেতিয়া আপোনালোক মই অলপ ভালকৈ দেখি আছোঁ। আৰু না ভিতৰে গাইজ এই ডেঞ্জাৰ বনাইছোঁ, পুৰা চব ৰেডি হৈছে, কল চল কাটলাক আৰু অলপ চক আৰু পুৰা ৰেডি হৈ আৰু বেলুং চেলুং পুৰা লগাই দিছে। তো ভিতৰে এতিয়া বৰ্তমান গাইজ যেতিয়া ফিটা কাটব তেতিয়া আমি ভিতৰে এণ্ট্ৰি কৰিছোঁ, মানে এতিয়া এণ্ট্ৰি নকৰোঁ আৰু ভাল নালাগে না। সৰ্থেবাৰী মেডিকেলৰ কাষতে দিয়ক RP মোবাইল মেডিকছ। আপোনালোকে মেডিকেলত অহাৰ লগে লগে আপোনালোকে দেখা পাব। তাৰপিছত পাঠশালা সন্থাৰ সভাপতি হৰেণ বৰ্মন সকলোৱে লগে একেলগে যেন অনুষ্ঠানটো সহযোগ কৰে তাকে কামনা কৰিছোঁ। তো গাইজ ফাইনেলি না পুৰা ফিটা কাটা হ'ল আৰু বুদ্ধ লাগছে দিয়ক। আৰু আজি পেৰাই পুৰা বিক্ৰী কেনে লাগছে মনটো? মোৰ না গাইজ বহুত মজা লাগছে। আপুনি মেনেজাৰ তাৰমানে মেনেজাৰ গমেই পাই ভূষণ পাঠক বস্তুটা ইউটিউবাৰটো মোৰ তানে লাগাল পাম ফাইনেলি, মানে লাগাল পাব তানে হেঁপাহ আছিল। তো ফাইনেলি যদি পূৰণ হ'ব ইয়াতে আৰু অলপ পাছি গাইজ কথা পাতি আছোঁ ময়ো। গাইজ বহুত ধক ধক হৈ আছে, বহুত ডাঙৰ বিগ ফেন। আপোনাক লাগাল পাম বহুত ইচ্ছা আছিল, ফাইনেলি আজি মোৰ পূৰা হ'ল। মানে আপোনাৰ নাম তোমাৰ? মোৰ নাম শ্ৰী কৌশিক বৰ্মন, চেনেলটোৰ নাম হৈছে দ্য ৰয়েল কৌশিক ব্লগাৰ। সকলোৱে ছাবস্ক্ৰাইব কৰি দিব এখেতৰ চেনেলটো। পঢ়ি আছা তুমি? পঢ়িছোঁ, বহুত ইচ্ছা আছিল। মানে মোৰ মানে ইমান পইচা নাছিল মানে আপোনাক লগ ধৰিব পাৰিম, আৰু আপুনিতো বহুত ঘূৰিয়ে আছে, মানে লাগালো পোৱা নাছিলোঁ। তো আজি ফাইনেলি আপোনাক লাগাল পালোঁ, বহুত ভাল লাগছে না। নাৰ্ভাছ ফিল হৈ আছে, মোৰ হাত ভৰি কঁপি আছে। নাই একো নাই, মোৰো ভাল লাগছে। আৰু মোৰ এতিয়া অহা কথা নাছিলে, অকস্মাতে আহি গ'লোঁ, ভাল লাগছে এনেকৈ অকস্মাতে আহি। মই বিহু কৰি আছিলোঁ, মোৰ বন্ধু উজ্জ্বল, আৰু আহি অকস্মাতে আহি ভাল লাগছে। সুন্দৰ এখন ফাৰ্মাচী ইয়াত দিছে, আৰু আমাৰ হস্পিটেলৰ ওচৰতে। আৰু সৰ্থেবাৰীখন এতিয়া বহুত উন্নতি হৈ গৈ সৰ্থেবাৰীৰ ওপৰত মই বহুত ভিডিঅ' বনাইছোঁ। সৰ্থেবাৰী কাঁহ পিতল হওক, ইয়াৰ ওপৰত বহুকেইটা ভিডিঅ' বনাইছোঁ আগতে, 3-4 বছৰ আগতে বহুত বনাইছোঁ। আৰু সৰ্থেবাৰীৰ নাম গোটেই আমাৰ অসম তথা গোটেই ভাৰতে জনপ্ৰিয়। ভাল লাগিছে আহি আজি। আপুনি আজি ব্লগ বনাই আছে না? মই এতিয়া ব্লগ বনাই, এতিয়া ৰাছিয়াৰ ভিডিঅ' মোৰ চলি আছে, পৃথিৱীৰ আটাইতকৈ ঠাণ্ডা কল্ডেষ্ট চিটি, চাইছোঁ তাৰ ভিডিঅ'বিলাক চলি আছে। চ' এতিয়া বেলেগ ভিডিঅ' মই এতিয়া বনোৱা নাই। কওকচোন ঠাণ্ডাটো এৰে কেনে, তাৰমানে এৰে ঠাণ্ডাৰ তাৰে ঠাণ্ডাৰ মাজত কি পাৰ্থক্য আছে? বয়া যদি নাপয় তাতে তোমাৰ 10টা কাপোৰ পিন্ধিব লাগিব, 10টা লেয়াৰৰ কাপোৰ পিন্ধিব লাগিব। এতিয়া তুমি এনেকৈ ঘূৰি আছা, তাতে তুমি ঘূৰিব নোৱাৰা। তাৰমানে পানীটো তাৰমানে খাল লগে অলপ বহি যায় না কেনে? মই তোমাক দেখাইছোঁ, গৰম পানী দলিয়াই দিলে ওপৰত একেবাৰে বৰফ হৈ উলিয়াই গুচি যায়, এনেকুৱা ঠাণ্ডা। তাত ফ্ৰিজৰ ভিতৰত তোমাৰ নৰ্মেল ঠাণ্ডা তোমাৰ -20 ডিগ্ৰী, তাত ফ্ৰিজতছে 3 গুণ 60 ডিগ্ৰী, ফ্ৰিজতছে 3 গুণ ঠাণ্ডা। তো আৰু তুমি নিজে ভাবি লোৱা আৰু কিমান ঠাণ্ডা হ'ব পাৰে। গা কিনকে মানে ধুব, মানে গাইজ গা কিনকে ধুব হে? আমিতো গাইজ অলপ ঠাণ্ডা পড়লে গা নুধুম, কিন্তু গা কিনকে ধুব হে ভাবি আছোঁ।
দি থাকে কেতিয়াবা যাব পাৰোঁ কেতিয়াবা যাব নোৱাৰোঁ বিশেষ কামত কিন্তু আজি এনেকুৱা প্ৰথম হৈছে মোৰ দাদাৰ একচুৱেলি দাদাও গম পালে মই ৰাছিয়াত থকা বুলি ভাবি আছে আৰু ইফালে উজ্জ্বল আছে মোৰ অতি মৰমৰ ভাইটি তেওঁ ভাবিছে ৰাছিয়াত আছে সেইকাৰণে মতা নাই কিন্তু মই ৰাছিয়াৰ পৰা আহিছোঁ আহি আজি দাদাৰ এইখন এখন ফাৰ্মাচী অ'পেনিং কৰিছে সৰ্থেবাৰী হস্পিটেলৰ সন্মুখতে চ' বহুত বেছি ভাল লাগিছে আৰু সৰ্থেবাৰীখন এতিয়া বহুত উন্নত হৈ গৈছে ভাল লাগিছে দিনে দিনে উন্নত হৈ গৈছে আৰু মই সৰ্থেবাৰীৰ ওপৰত বহু ভিডিঅ' বনাইছোঁ অলৰেডি আপোনালোকে জানে কাপ পিতলৰ কাৰণে সৰ্থেবাৰী গোটেই পৃথিৱী বিখ্যাত চ' দাদা বহুত বহুত শুভকামনা জনাইছোঁ আৰু ৰাইজে আদৰি ল'ব চ' থেংক ইউ ছ' মাছ গাইজ ভাল লাগিল আৰু আস্তে আস্তে ময়ো যাওঁ দিয়ক দাদা গৈছে ৰাছিয়াত তো ৰাছিয়াৰ পৰা আহিছে গাইজ তো মই ভাবা নাছিলোঁ গাইজ দাদাই যে একে আহিব আৰু মই যে লাগাল পাম তাৰমানে আৰু চব হ'ল দিয়ক আৰু এতিয়া মই আস্তে আস্তে ঘৰত যাওঁ মানে গাইজ এটা ভিডিঅ' এডিট কৰিব আছে ইয়ে হ'বাৰ ভিডিঅ'টো মোৰ গাইজ এডিট কৰিব আছে মই এডিট কৰা নাই গাইজ সূৰ্যটো উলি না কিবা এটা উমিদ কি কিৰণ জাগি যায় মানে বেয়া ঠাণ্ডা লাগি থাকে না আৰু গাইজ সভাৰ ভিডিঅ'টো যদি চানে আপোনালোকে চাই ল'ব ডিছক্ৰিপশ্যনত মই লিংকটো দিছোঁ আপোনালোকে পুৰা চাই ল'ব তো যদি গাইজ ফুল চুল হৈছে বেয়া নাপাব আৰু তো যদি ভিডিঅ'টো ভাল লাগছি ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব বাই বাই থেংকছ ফৰ ৱাচিং